বন্ধুসকল খেতি পথাৰ চেনেললৈ আপোনালোকক স্বাগতম। আৰু আমাৰ ইয়াত আছে 1209 মডেল টেম্পাৰেচাৰ কন্ট্ৰোলাৰ। আমি ইনকিউবেটৰত ব্যৱহাৰ কৰোঁ। এইবিলাক যি ইনকিউবেটৰ দিয়ে আমি কণীৰ পৰা পোৱালি জগাও, হেচিং কৰোঁ। সেইবিলাক তাক এনেকুৱা এইটো সেন্সৰছ কেবল আৰু এইটো আমাৰ কন্ট্ৰোলাৰ। এইবিলাক আমাৰ তাত পাব। এইটো এটা কুলিং ফেন, এইটো কুলিং ফেন আমাৰ তাত পাব। এনেকুৱা আমাৰ তাত কুলিং ফেন আপোনালোকে পাই যাব। আৰু আমাৰ তাত আৰু এটা বস্তু আছে, এইটো যিটো দি আমি পাৱাৰ সাপ্লাই দিম 1209 মডেল টেম্পাৰেচাৰ কন্ট্ৰোলাৰত। এইটোৰ কাৰণে আমাৰ তাত আছে এইটো ইডেক্টৰ, 12 ভোল্টৰ ইডেক্টৰ। আপোনালোকে তিনিটা বস্তু মিলাইখিনি আমাৰ তাত পাই যাব 1000 টকাত। আৰু টোটেল যদি আপোনালোকে বনাই নিব খোজে, আমি মাছৰ কাৰ্টন দি বনাই দিম। যিটো থাৰ্মোকোলৰ মাছৰ কাৰ্টন আহে সেইটো দি বনাই দিম। আপোনালোকক 2000 টকা পৰিব টোটেল। সব সেটিং আমি কৰি দিম, যিমান সেটিং আছে কৰি দিম। আপোনালোকে নি খালি কণী বহুৱাই আপোনালোকে হেচ কৰিব বা পোৱালি উঠোৱাব বা পোৱালি জগাব, যোনে যি কয়। আমাৰ তাত এনেকুৱা পাই যাব তিনিটা বস্তু, আপোনালোকে নিব পাৰে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ নম্বৰ ডিছক্ৰিপশ্যন বক্সত আমাৰ তলত নাম্বাৰ দিয়া থাকিব, তাতে আপোনালোকে আমাক হোৱাটছএপৰ যোগেদি যোগাযোগ কৰিব পাৰিব। আৰু বন্ধুসকল, আমি ইনকিউবেটাৰ বনাই থাকোঁ। সকলো ধৰণৰ ইনকিউবেটাৰ পাব আমাৰ তাত। চাওক বন্ধুসকল, আমি এইটো কেনেকৈ ৱায়াৰিং কৰোঁ। আমি ইডেক্টৰৰ লগত আৰু কুলিং ফেনৰ দুটা মূৰ একেলগতে ৰঙা আৰু ক'লা আমি জইন কৰি দিম একেলগত। এনেকৈ ক'লা আৰু ৰঙা মানে দেখা পাইছে আপোনালোকে। আৰু এইটো 1209 মডেল টেম্পাৰেচাৰ কন্ট্ৰোলাৰ। এইটোৰ আমি ৰঙাটো দিম। ৰঙা যিটো ইডেক্টৰৰ পৰা পাৱাৰ সাপ্লাই আপোনালোকে এনেকৈ দি দিব। চাই লওক, সোঁহাতৰ 2 নম্বৰটো আমি ৰঙাটো লগাম আৰু সোঁহাতৰ 1 নম্বৰটো ক'লাটো লগাই দিওঁ। এনেকৈ আমি এইটো সেটিং কৰিব লাগে। চাই লওক এনেকৈ। আৰু এইটো আমাৰ বাল্বৰ এটা দুটা কানেকশ্যন, আৰু এটা যাব আমাৰ কন্ট্ৰোলাৰত। কেনেকৈ যাব আপোনালোকে চাই থাকক। ভিডিঅ'টো ভালকৈ চাব, কাটি কুটি নাচাব। আপোনালোকে বুজি নাপায় কেনেকৈ লগাব লাগে। কাটি কুটি চালে আপোনালোকে ফুল ভিডিঅ'টো দেখিলেহে গম পাব কেনেকৈ লগাব লাগে। চাই থাকক। আমাৰ এইটো দুটা মূৰ, তাৰ মাজত এটা চাক আপোনালোকে আমি বাল্বৰ কানেকশ্যন কেনেকৈ দিম আপোনালোকে চাই ল'ব, ভালকৈ বুজি পাব। এইটো এটা ৱায়াৰৰ মাজত কাটি দিব লাগিব আমাৰ। এনেকৈ কাটি দি সোমাই দিব। আপোনালোকে যে বেড চুইচ লগাই ঘৰত, বেড চুইচৰ নিচিনাকৈ এনেকৈ দিব লাগে কানেকশ্যনটো। বেড চুইচ যেনেকৈ লগাওঁ, যে এটা ৱায়াৰৰ মাজত কাটি দি বেড চুইচত সোমাই দিওঁ আৰু এটা কানেকশ্যন দি দিওঁ। আৰু এটা ইয়াৰ পৰা ওলায় আৰু এটা ডাইৰেক্ট বাল্বৰ পৰা আহে। এনেকৈ আমি কানেকশ্যনবিলাক দিব লাগে। নহ'লে আমি যদি ভালকৈ কানেকশ্যন নিদিওঁ, উল্টা পাল্টা হৈ যায়, তেনেহ'লে আমাৰ কন্ট্ৰোলাৰ বেয়া হ'ব পাৰে। যিহেতু এইটো AC কাৰেণ্টৰ হয়, বাল্বৰ পৰা যিটো আহিব কানেকশ্যন, এইটো AC কাৰেণ্টৰ হ'ব। আপোনালোকে ভিডিঅ'বোৰ ভালকৈ চাই আপোনালোকে কামবোৰ কৰিব।